ফ্ৰেণ্ডছ, কি চাওকচোন কালজিৰা। মোৰ বহুত চৰ্দি লাগিছে, সেইটো কাৰণে অলপ কালজিৰা ভৰ্তা বনাই খাওঁ ভাবিলোঁ। কালজিৰা ভৰ্তাত কি লাগে এয়া দেখাই আছোঁ আপোনালোকক। এই ভিজাই ল'লোঁ, ধুনীয়াকৈ ভিজাই ল'লোঁ, চাফা কৰি ল'ম। চাফা কৰি আৰু এয়া টুকি ল'লোঁ পানীখিনি ধুনীয়াকৈ। চৰ্দি লাগিলে বোলে ভাল হয়, চৰ্দি শুকাই যায় সোনকালে। সেইটো কাৰণে ভাবিলোঁ যে বনাই অলপ খায়েই লওঁ, চৰ্দিটো ভাল হৈ যাওক। এয়া চাফা কৰি ধুনীয়াকৈ ভাজি ল'লোঁ। আগৰ মানুহেও কৈছিল কালজিৰা খালে বোলে চৰ্দি টানে, চৰ্দিটো সোনকালে ভাল হয়। চাওচোন সেইটো কৰি আজি আগৰ যুগৰ কথাটো মানি পেলাই খাওঁচোন, চৰ্দিটো কেইদিনত ভাল হয় চাওঁ। সেইটো কাৰণে এতিয়া এয়া ভৰ্তা বনাবৰ কাৰণে জলকীয়া লৈ ল'লোঁ ভাজিবলৈ, নহৰু অলপ লৈ ল'লোঁ, পিঁয়াজো লৈ ল'ম। একেলগে গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম। কালজিৰাখিনি ভাজা হৈ গ'ল আৰু এইখিনি পিচি ল'ম ধুনীয়াকৈ। গুড়ি হৈ গ'ল, ধুনীয়াকৈ গুড়ি হৈ গ'ল চাওক। ভালকৈ ভাজি ল'ব লাগে, গুড়িটো ধুনীয়াকৈ হয় তেতিয়া। এয়া একেলগে ভাজি ল'লোঁ আৰু গোটেইখিনি একেলগে পিচি ল'ম। আপোনালোকে পাৰিলে গ্ৰাইণ্ডাৰতো কৰি দিব পাৰে, ভৰ্তাটো বনাব পাৰে। মই পটাতে পিচি লৈছোঁ। এয়া ভৰ্তাটো হৈ গ'ল, কি ধুনীয়া লাগিছে চাওক। এতিয়া গৰম ভাতৰ লগত খাই ভালেই লাগিব। এয়া চাওক, তেল অলপ সৰহকৈ দি ল'ব, তেতিয়া টেষ্টটো ধুনীয়া হয়। কেনে লাগিছে জনাব। বাই।